চাওক চামুচখন চাওক দিয়াচোন চামুচখন কিমান দীঘল আৰু বাল্টিংটো কিমান সৰু উপায় নাই বাৰু এনেকৈ চলিব লাগিব খাই লওঁ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু আনাডাৰ ব্লগ ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ মানে ৰুমৰ পৰা ষ্টাৰ্ট নকৰিলোঁ চ' এতিয়া ইয়াৰ পৰা কৰিছোঁ মানে কটৱাৰ বৰ্ডাৰৰ পৰা কৰি আছোঁ ব্লগটো ষ্টাৰ্ট চ' ৱেলকাম টু মাই নিউ ব্লগ এপিছড তো কেদাৰনাথ এইটো আপোনালোকে চাওক কেদাৰনাথ 258 কিলোমিটাৰ মোৰ এইটো ওলাইছোঁ ৰাতিপুৱা এতিয়ালৈকে একো খোৱা বোৱা নাই চ' ওলাই পেলাই আগত খাম আমি গৌৰীকুণ্ডলৈকে এতিয়া আমি ওলাইছোঁ যাত্ৰা ষ্টাৰ্ট কৰি দিছোঁ ৰাতিপুৱা চ' যোৱাকালি মানে ব্লগটো তাতে এণ্ডিং কৰি দিলোঁ হোটেল ৰুমতে কিন্তু ষ্টাৰ্টটো মই নকৰিলোঁ তাৰ পৰা ব'লক গৈ থাকোঁ এতিয়া গৌৰীকুণ্ডলৈকে যাম আৰু তাৰ মাজতে আমি দেৱপ্ৰায়াগ ৰুদ্ৰপ্ৰায়াগ এইবিলাকো পাই যাম আৰু যোনটো যে এটা নদী জইন হয় অলকানন্দা আৰু এখন কি আছিলে ভাগীৰথী জইন হৈ পেলাই গংগা ৰিভাৰ হয় চ' সেইখনো দেখাবলৈ আমি চেষ্টা কৰিম চ' ব'লক মোৰ লগত এতিয়া ধুনীয়াকৈ চাই থাকক ভিউজ মই দেখাই যাম এতিয়া মজা মজা ভিউ পাব পাহাৰ পাম চ' ব'লক ভিডিঅ'টো চাই থাকিব বাকী পিছত আকৌ লগ পাম আৰু এতিয়া কিবা এটা খাব লাগিব প্ৰথম কথা পেট পূজাটো মেইন চ' ক'ৰবাত ভাল কিবা এটা চাই পেলাই খাম তাৰপিছত ওপৰত গৈ থাকিম যিহেতু ওপৰত দামবিলাক আৰু বাঢ়ি যাব এইটো চাওক UK07 চৰি UK07 নহয় বাৰু UK পাই গ'লোঁ তো চলো এতিয়া এইটো চাওক মানে এতিয়া তেওঁ ওপৰত লাহে লাহে যাব লাগিব যিহেতু মানে লেণ্ডশ্লাইড এইবিলাক সম্ভাৱনা বেছি থাকে চ' লাহে লাহে যাব লাগিব ৰুমৰ পৰা ওলালোঁ আৰু এতিয়া আহি পালোঁহি বহুত 10 কিলোমিটাৰমান আহিলোঁ চাগে 10 কিলোমিটাৰ 5-10 কিলোমিটাৰমান হ'ল এতিয়া এইটো পাহাৰ বৰষুণো দি আছে অলপ অলপ এতিয়া ভোক লাগি আছে চ' ইয়াতে খাওঁ কিবা এটা পাহাৰৰ শব্দ মানে এই পানীৰ শব্দ পূৰা দি আছে একদম তলত পৰি আছে যে ব'লো আগলৈ যিমান যাম পাহাৰ পাই যাম আপোনালোকক দেখাই যাম ধুনীয়া ধুনীয়া ভিউ ঠিক আছে মই খাই লওঁ আপোনালোকেও কিবা এটা খাই লওক ৰাতিপুৱা গাইজ খোৱা বোৱা হৈ গ'ল মৰ্ণিং ব্ৰেকফাষ্ট পেট পূজা ক্লিয়াৰ এতিয়া বেক টু জাৰ্ণি এগেইন চ' চাওক কি ধুনীয়া পৰিৱেশ পাহাৰ এনেকৈ পাহাৰ পাই যাম আৰু এইবিলাক প্ৰব্লেম হয় এনেকৈ এখন ট্ৰাক ফচি গ'ল চাগে নে কথাই পাতি আছে নে কি কৰি আছে সৰু ৰাস্তাটো কথা পাতি আছে চাওকচোন দাঁত উলিয়াই হাঁহি আছে पानी का पानी पियो फ्रेश पानी इंटर कनेक्ट প্ৰায় বহুতখিনি ওপৰত আহি গ'লোঁ আমি ভিউ এইটো বহুত ওপৰত আহি গ'লোঁ ন ফ্ৰেণ্ডছ আমি ফাইনেলি শ্ৰীনগৰ সোমালোহি আৰু সোমাই পেলাই এতিয়া আহি গৈ আছোঁ ৰুদ্ৰপ্ৰয়াগলৈ
আৰু প্ৰায় 16 কিলোমিটাৰমান আছে। এতিয়া মোৰ সন্মুখত চাওক কি ধুনীয়া ভিউ, এই বেলিটো ডুবু ডুবু হৈছে, মানে বেলি ডুবু ডুবু, সেইটো কাৰণে হেৰিটো আৰু ধুনীয়াকৈ আহিছে, সেইটো চাওক। কিনো দেখাম, ধুনীয়া ধুনীয়া এনেকৈ নাজাৰা চাই চাই যাওক। ওপৰত চাওক, এইটো কি ধুনীয়া লাগি আছে ডাৱৰখিনিৰ লগত। ত' সেয়া দেখাই দেখাই গৈ আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই যাওক, এনজয় কৰক। আৰু ইয়াত পূৰা টাৰ্ণিংবিলাক চাৰ্প একদম। আমাৰ চেণ্টাৰ যোনটো আছে অলকনন্দা, কি মজা ভিউ এইটো চাওক আপুনি। মানে গাইজ নেচাৰ শেষেই নহয়, ইমানে ধুনীয়া ধুনীয়া মানে হেৰি নেচাৰ আছে, মানে যোনবিলাক ভিউ মানে শেষেই নহয়। যিমান দেখাওঁ তিমান মানে নাতে। আপোনালোক যদি মই এনেকৈ ধৰি গৈয়ে থাকোঁ মোৰ হাত বিষাই যাব, কিন্তু এই নেচাৰ যোনটো বিউটি এইটো কেতিয়াও শেষ নহয়, এনেকৈ চলিয়ে থাকিব। সেইটো হয় কিন্তু কিন্তু এনেই টোল গেট নাই, টোল গেট নহয় ফিছ গেট। মানে টোল গেটটো বহুতে ইয়াত এটা ইউনিক কৰিব চেষ্টা কৰিছে, তেহেঁতে টোলটো অঁতৰাই ডাইৰেক্ট ফিছ, FEES। এতিয়া এফালে বাৰু ধূলি পাব, যিহেতু আণ্ডাৰ কনষ্ট্ৰাকশ্যন, লেণ্ডশ্লাইডৰ কাৰণে পুৰা ধূলি। বেলিটো ডুবু ডুবু হৈছে ন, আৰু ধুনীয়া লাগিছে পৰিটো। ছান ইজ ডুবু ডুবু। কিমান দেখাম গাইজ, মোৰ হাত বিষাই গৈছে, কিন্তু ইয়াৰ যোনটো বিউটি সেইটো শেষেই নহয়। যিমান পাৰোঁ বাৰু দেখাই গৈ থাকিম আপোনালোকক। আপোনালোকেও এনজয় কৰক, লগতে ময়ো এনজয় কৰি কৰি গৈ আছোঁ ইয়াত। য়েছ, অ'কে। সেইটো হয়, ভাল লাগিল হয়। চ' আজি কোনো মানে আজিৰ ভিতৰত আমি আমাৰ ডেষ্টিনেশ্যনটো এইফালে চাইকেলিং কৰি কৰি আহি আছে চবে। চবৰে এটা এটা জোচ থাকে, যোনটো বিশ্বাস থাকে যে পাৰিম, তেওঁলোকে পাৰিবই, নিশ্চয় পাৰিব। দেখিছে কেনেকৈ এইখন ভাগীৰথী, যোনখন ব্লু কালাৰ টাইপ, আৰু যোনখন এইটো মাটি ৰঙৰ নিচিনা যোনখন হয় এইখন অলকানন্দা, আৰু দুইখন জইন হৈ পেলাই এনেকৈ বৈ গৈছে আপোনাৰ গংগা নদী হৈছেগৈ। চ' যিহেতু আপোনালোকে এতিয়া গম পালে, এই দুইখন জইনিং যোনটো হয়, এই ভাগীৰথী আৰু অলকানন্দা যোনটো জইনিং পইণ্ট হয়, সেইটোকে কোৱা হয় সংগম। চ' সংগম বুলি মানে, সংগম মানে জইন, মানে দুইখন মিলি গৈছে, দুইখন মিলি এক হৈ পেলাই এনেকৈ গংগা হৈ পেলাই বৈ এইফালে গুচি গৈছে। চ' যেতিয়া আমি মানে এতিয়া কেদাৰনাথ গৈ আছোঁ, কেদাৰনাথ যোৱা ৰাস্তাতে এইটো পৰে। চ' এতিয়া আমি যেতিয়া যাম, অলকানন্দা নদীৰ পাৰে পাৰে আমি গৈ থাকিব লাগিব। আৰু আপোনালোকে দেখিছে এইফালে লাহে লাহে আমি জেগা চমু চাপি আহি আছোঁ। ভাল লাগি আছে নিজকে, ইমান দূৰৰ পৰা আহি লাহে লাহে আহি আছোঁ। আৰু এতিয়া আৰু বেছি সময় নাই ট্ৰেকিং কৰিবৰ কাৰণে। ত' সেইবিলাকো পাই থাকিব, ট্ৰেকিং কৰাটো এটা বেলেগে ভিডিঅ' বনাম মই। গৈ আছোঁ চনপ্ৰয়াগ, ধুনীয়া পাহাৰৰ মাজে মাজে। চনপ্ৰয়াগ মানে এটা হেৰি জেগা, এই জেগাখিনিত কিবা ৰিলিজিয়াছ টাইপ হয়। তাতো এনেকৈ মন্দিৰ আছে, কেদাৰনাথ ধাম হৈ সেইটো হৈ পেলাই মানে কেদাৰনাথ যায়গৈ মানুহবিলাক। তাৰপিছত গৌৰীকুণ্ড ইয়াৰ পৰা আছে 71 কিলোমিটাৰ্ছ। আৰু ঘোঁৰা, ইয়াত বান্দৰ চান্দৰ বহুত আছে, ৰাস্তাই ৰাস্তাই বান্দৰ ৰখি যায়, ঘূৰি ফুৰে। এইখিনি কি জেগা পালোহি, কেদাৰনাথ মাৰ্কেট, শ্ৰী কেদাৰ ধাম। বলক গৈ আছোঁ এতিয়া। আৰু হাৰ্ডলি বেছি সময় নাই,
সোনকালে পাই যাম, মজা মজা ব্লগ আহি যাব, চাই থাকিব। ইয়াত বাৰু এতিয়ালৈকে সন্ধিয়া হোৱাই নাই, 6টা বাজিল। এতিয়ালৈকে মানে ভালকৈ সন্ধিয়া হোৱাই নাই। আমাৰ অসমত চাগে সন্ধিয়া হৈয়ে গ'ল এতিয়ালৈকে। চাই থাকক, বাকী হোটেল পোৱাৰ পাছত মই আপডেট দি আছোঁ। এতিয়া আগত চাগে কিবা হৈছে। আমিতো সেইফালে যোনফালৰ পৰা আহিলোঁ সেইফালৰ পৰাতো বাচি গ'লোঁ, কাৰণ 2 হুইলাৰ থকাৰ কাৰণে আহিব দিলে, 4 হুইলাৰখিনি ৰাখি দিছে। তাৰপিছত এতিয়া এইফালে আহি পালোঁ, ইয়াতো এতিয়া ফচি গ'লোঁ জামত। কিমান দেৰি হয়তো নাজানো বাৰু। ৰাস্তা সৰু হ'ব পাৰে বা ৰাস্তা সৰু হ'ব পাৰে, সৰুৱে হ'ব, লেণ্ডশ্লাইডটো হোৱা নাই, নহ'লে ইফালৰ পৰা আহি আছে ন। এতিয়া অলপ ৰখিব লাগিব, উপায় নাই, ধূলি বহুত। ফাইনেলি গাড়ী দেখা নাই, এতিয়া আমাক যাব দিব চাগে। যাব দিয়ক ককাই দিওঁ। সেইটো বাইকৱালা গ'লেই দেখোন। যাব পাৰিম চাগে বোলা, লাহে লাহে সেয়া গৈ আছে। ফাইনেলি অলপ ওলাইছোঁ জামৰ পৰা, চাওঁ কি হয় আগত, কি পৰিস্থিতি দেখায় আগলৈ। ৰাস্তাটো সঁচাকৈ সৰুৱে বাৰু, ডাঙৰ ডাঙৰ দুখন গাড়ী পাছ হ'ব দিগদাৰ হৈ যায়, কাৰণ এইফালে মাটি চাটি আছে, পাথৰ আছে ডাঙৰ ডাঙৰ, দিগদাৰ হ'ব। ওলালোঁ বাৰু জামৰ পৰা, ইমান সময় ফচিবলগীয়া নহ'ল। হা নেশ্যনেল হাইৱে কণ্ডিশ্যন এনেকুৱা, কি কৰিব, পাহাৰীয়া এৰিয়াটো ন' প্ৰব্লেম, কম্প্ৰমাইজ কৰি ল'ব পাৰিম। চ' আমি ৰামপুৰ পালোহি এতিয়া। কি আন্ধাৰ হৈ গ'ল। এতিয়া ৰুম লাগে, ৰুম চাইছোঁ কমৰ ভিতৰত, কাৰণ ওপৰতটো বহুত কষ্টলি হৈ যাব, আৰু বৰষুণো দি আছে এতিয়া, অকণ অকণকৈ বৰষুণ পৰি আছে। গৈ আছোঁ লাহেকৈ। পেট্ৰল পাম্পত যাক মানে যোনে তেল দিছিলে তাক সুধিছিলোঁ যে ৰুম কমত ক'ত পাম। সি গুপকাচি নে কিবা এটা কৈছিল জেগাটোৰ নাম, তাৰ সেইখিনি ওচৰে পাঁজৰে ৰুম পাম অলপ কমত। চ' এতিয়া তালৈকে গৈ আছোঁ। বাকী পিছত আকৌ লগ পাম, ৰুমত গৈ লগ পাম আপোনালোকক, ক'ত ৰুম ল'লোঁ, ক'ত থাকিলোঁ আপোনালোকক জনাম। আৰু এতিয়া আন্ধাৰৰ মাজে মাজে বলক ভিডিঅ'টো চাই, যদি কিবা দেখিছেনে নাই নাতো নাজানো, এটা বস্তু কিন্তু দেখিবই, এই ৰেডিয়ামকেইটাই দেখিবই। পাহাৰটো অকণ অকণকৈ আহিছে কোলা মোলাকৈ। ৰুমটো কমত পালে ভালেই হ'ব। চ' হ'ব, চাই থাকক, আৰু ৰুমত গৈ লগ পাই আছোঁ। চ' ফ্ৰেণ্ডছ, এয়া ৰাতি আহাৰ। এতিয়া ৰাতি আহাৰটো কৰি লওঁ। ৰুটি, এটা ৰুটি 10 টকা, ডাল ফ্ৰাই, চব বেলেগ বেলেগকৈ ল'ব লাগে। চ' আমি খাই লওঁ দুইটাই, এইফালে আছে দাদা এজন ইয়াৰে। অলপ ৰেষ্ট ল'ম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ আকৌ। এয়াই খানা আজি ৰাতিৰ কাৰণে আহাৰ, ৰুটি, ডাল ফ্ৰাই, মানে ৰ'বই নোৱাৰিলে। এইটো চাওক, চামুচখন চাওক, দিয়াচোন চামুচখন কিমান দীঘল, আৰু বাল্টিংটো কিমানো সৰু। উপায় নাই বাৰু, এনেকৈ চলিব লাগিব। চ' খাই লওঁ এতিয়া, খাই বৈ ভিডিঅ' এডিট কৰিব লাগিব। ঠিক আছে, এতিয়া আমি ইয়াতে ৰুম ল'লোঁ, উমকোটৰ ৰুম এটা লৈছোঁ, আৰু ইয়াৰ পৰা ৰুমটো চাওকচোন এবাৰ ঘূৰাই দিয়া। ৰুমটো বাৰু ধুনীয়া, 500 টকা যে পাইছোঁ এইটো জেগাত, আপোনালোকে বিশ্বাসেই নকৰিব। এইফালে আমাৰ বস্তুবিলাক আছে চব,
এনেকৈ পেলাই থৈ দিছোঁ উপায় নাই কাইলৈ এই বস্তুটো কিহৰ কাৰণে দিছে এইটো আমাৰ দৰকাৰ নাই নহয় সেই এইটো এনেই এই দৰকাৰ নাই পঠিয়াই দিয়া এইটো চকলেট খোৱাৰ পাছত ইয়াত থৈ দিলে হ'ল এইটো আমাৰ কাম নাই সেইটো বাদ দিয়ক বাৰু এতিয়া ফাইনেলি আমি পালোহি ৰুম এতিয়া ফ্ৰেছ আপ হওঁ প্ৰথম আৰু দাম চাম একো খোৱাও নাই চাহ একাপ খাই আহিছিলোঁ চ' ইয়াৰ পৰা আৰু সোণপ্ৰয়াগ কাইলৈ ৰাতিপুৱা সোনকালে ওলাব 38 কিলোমিটাৰ বাচি আছে চ' এইখিনি কাইলৈ কভাৰ আপ কৰিম আজি যিহেতু ৰাতিও হৈ গ'ল ৰাস্তাও গম পাইছে কেনেকুৱা হয় অকোৱা পকোৱা আৰু অনলি ওৱান ৱে চ' বেছি দেৰি নকৰোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আৰু এটা নতুন ভিডিঅ'ত আকৌ লগ পাম হেভ এ নাইচ ডে জয় হিন্দ এণ্ট্ৰি কৰি লওঁ তাৰপিছত প্ৰথমতে প্ৰেছাৰ কৰি লওঁ মোৰ সঁচাও প্ৰথম এণ্ট্ৰি কৰি লওঁ গোটেইখিনি